ইয়াৰ মাত্ৰ 4 বছৰ আছে নেকি? হয় আজিলৈকে চৰকাৰী হোৱা নাই আমাৰ স্কুলখন 1182 ষ্টাৰ্ট হোৱা তাৰপিছত আমাৰ স্কুলটো 13 চনতেই হৈ গৈছে আমাৰ মানে অলপ কাগজৰ বিভাগটো ৰৈ গৈছে এতিয়া কি আহ্বান দিব চৰকাৰক মই এতিয়া চৰকাৰক শিক্ষামন্ত্ৰী মহোদয়ৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যে মোৰ চব ঠিক ঠাক আছে আমাৰ স্কুলখন এনেকুৱা জেগাত মানে চাৰিওফালে নদীৰে আগবা সৰু গাঁও মানে ল'ৰা ছোৱালীবিলাক ক'তো যাব নোৱাৰে আৰু ইমান দিনে আমি মানে ৰেগুলাৰ ক্লাছ কৰি আছোঁ কিয় আমাৰ স্কুলখন পাছ কৰি গ'ল আপোনালোকৰ স্কুলটো ভৰাই দিব লাগে আমাৰ স্কুলখন অতি সোনকালে মানে চিলেবাছ হ'বই লাগে আমাৰ লিষ্টৰ যিবিলাক হৈছে আমাৰো হ'ব লাগে থেংক ইউ আমার স্কুল যে নয় তার কারণে আমি আজি আমার স্কুলটো আহা নাই তার কারণে আমি খুব দুখ পাইছোঁ এই কারণে মোর লাইফ চেঞ্জ হৈ গৈছে আমার ফেমিলি আজিলৈকে ভালদৰে ভাত চাত খাই কিমান বছৰ আপোনালোকে কাম কৰে আমি 10 বছৰমান কাম কৰিছোঁ তাৰ পিছত আমি এতিয়ালৈকে আজি এপইণ্টমেণ্ট পোৱা নাই আৰু এই এপইণ্টমেণ্ট পাৱাৰ কাৰণে আমি 20 তাৰিখৰ আগে আগে যাতে আমিও তেনেকুৱা পাই আমি এইটো সুখী হ'ম যদি নাপালে আমাৰ লাইফটো বৰবাদ কৰা হ'ব কাৰণ আমি ক'বই লাগিব আজি যে যোৱা 10 বছৰৰ আগৰ পৰাই যিখন স্কুলটো ছাত্ৰও নাই স্কুলো নাই এই স্কুলটো আজি সোমাই পেলাই এপইণ্টমেণ্ট পাইছে আজাদী হিচাপে আজি হৈছে কিন্তু আমাৰ এত কষ্ট কৰিবলৈ প্ৰেক্টিকেলি ক্লাছ কৰা আমাৰ স্কুলো হ'ব লাগে কিন্তু এনেকুৱা উল্টা কিয় হ'ল এইটো আমি আচৰিত পাইছোঁ আজি তাৰ কাৰণে আমি যিবিলাক স্কুল ৰৈ গৈছে ইমিডিয়েটলি কিবা আইন প্ৰণয়ন কৰি হ'লেও আমাৰ স্কুলটো অতি শীঘ্ৰে 20 তাৰিখ ফেব্ৰুৱাৰী আগে আগে আমাক যদি এপইণ্টমেণ্ট দিব লাগে সেইটো আমি আহ্বান জনাইছোঁ আৰু ডিমাণ্ড কৰিছোঁ কাৰ্যসূচীত আমাৰ আছে আমন্ত্ৰিত আমাৰ আলহীসকলক আমি আদৰণি জনাম আৰণেৰে মুখ্য কাৰ্যবাহী সদস্য শ্ৰী প্ৰমোদ বৰা ছাৰক মই এখন আদৰণি জনোৱাৰ কাৰণে মই অনুৰোধ জনাইছোঁ এখন আৰণেৰে ছাৰক আদৰণি জনাবৰ কাৰণে গতিকে তেখেতকো এখন আৰণেৰে আমি আদৰণি জনাম আপুনি যাওক ট্ৰেভেলাৰ আপুনি যাওক আপুনি যাওক এই মুহূৰ্তত মহম্মদ ছাফৰুদ্দিন মিয়া বগৰীবাৰী আৰু লগত আমাৰ জানিকলাল নাৰ্জাৰী বডফা UN ব্ৰহ্ম কলেজ দতমা তেখেতকো মই মঞ্চত আহিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ আৰু ছাৰৰ পৰা নিযুক্তি পত্ৰ গ্ৰহণ কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ সকলোকে আমি আপোনালোকে বহু বছৰ ধৰি বিনা বেতনে কাম কৰি আছিলে গতিকে আজিৰ পৰা হয়তো আপোনালোকৰ এটলিষ্ট টিউটৰ হ'লেও ফুল স্কেল নাপালেও আপোনালোকে কিছু দৰমহা বা চেলাৰী আপোনালোকে ৰিচিভ কৰিব গতিকে আপোনালোকে সকলোৱে যেন হাত চাকৰি দিয়ে সেইটো কাৰণে মই আপোনালোকক অনুৰোধ জনাই পৰমানন্দৰে চিমলাগুৰি LP স্কুল বা চিয়াম মহম্মদ আফিয়াল আলী মিলনজ্যোতি হাই স্কুল বা চিৰাম তেখেতকো মই কাজল গাঁও তেখেতকো মই মঞ্চত আহিবৰ কাৰণে LPৰ প্ৰবীণ বড়ো ইছলাম বনবজা জনপ্ৰিয় হাইস্কুল বাক্সা তেখেতকো অনুৰোধ জনাইছোঁ মঞ্চত আহিবৰ কাৰণে ইয়াৰ পিছত আছে আমাৰ চিনিয়ৰ ছেকেণ্ডাৰী স্কুল অৰূপ কুমাৰ কলিতা হোমনা আঞ্চলিক চিনিয়ৰ ছেকেণ্ডাৰী স্কুল আপাৰ প্ৰাইমাৰী স্কুলৰ অনুপমা কাকতি চিনিয়ৰ ছেকেণ্ডাৰী স্কুল টংলা ৰূপৰেখা শৰ্মা উৎপল চন্দ্ৰ হাজং কলাগুৰু কৃষ্ণ ৰাভা ডিগ্ৰী কলেজ ওৰাং